এই আহি গাইছ আজি এটা আজি নতুন ভিডিঅ' লৈ আহিছোঁ এই দাদা মানে নগাঁও বেৰবেটিয়া নেকি বৰবেটিয়া দাদা এই তিনিজনী ছাগলী লৈছে মানে এই মতাজনী আৰু এই বিটেলৰ মাইকীজনী আৰু সি ক্ৰছৰ মাইকীজনী দাদাৰ মানে আগতে লোকেল ছাগলী আছিল হয় নহয় দাদা হয় আমাৰ লোকেল ছাগলী আছিলে আগতে লোকেল ছাগলী বিক্ৰী কৰি পেলাই এতিয়া বৰ্তমান মই এইকেইটা ছাগলী ক্ৰয় কৰিছোঁ অঁ এতিয়া দাদা এই মানে বিটেলত কাম কৰিব এতিয়া লোকেল পুহি গম পাইছে যে একো নাই লোকেলত দাদা 14টা ছাগলী 27,000 টকা বেচিছে এতিয়া মোৰ পৰা এই 3টা ছাগলী লৈছে মানে আৰু এজনী ছাগলী যাব আপোনাৰ তিনিচুকীয়া শদিয়া ছুপাৰত উঠাই দিম মই নগাঁও গৈ আৰু এইকেইটা দাদা নগাঁও বেৰবেটিয়া লৈ যাব মানে বৰবেটি লৈ যাব মানে এই গাড়ী নম্বৰ এইটো ঠিক আছে আৰু ভিডিঅ' ইমান দীঘল নকৰোঁ আজি ইয়াতে সামৰিছোঁ এইকেইটা ছাগলী মানে গৈ আছে বুলি এটা ভিডিঅ' এটা বনালোঁ মানে ঠিক আছে নগাঁৱৰ মানুহ কাৰোবাৰ যোনটো লাগে আৰু অলপ দিন পিছত মানে যেতিয়া বেডিং লাগে মই দাদাৰ ভিডিঅ' এটা বনাই দিম আপোনালোকে বেডিং কৰাব পাৰিব ঠিক আছে এইটো যাব তিনিচুকীয়া শদিয়া যেতিয়া ছুপাৰত উঠাম তেতিয়া আৰু এটা ভিডিঅ' বনাম মানে ঠিক আছে আৰু দীঘল নকৰোঁ আজি ভিডিঅ' ইয়াতে সামৰিছোঁ আকৌ নতুন ভিডিঅ' লৈ মোৰ চেনেলটো নতুন চাইছে ছাবস্ক্ৰাইব কৰি দিয়ক